Good morning friends, welcome back to my channel Laxmi Vlog. প্ৰথমতে মই সবকে ভোগালী বিহুৰ শুভেচ্ছা যাচিছো আৰু ভোগালী বিহুত আজি আপোনালোকে কেনেকুৱা কি বনাইছে কি কৰিলে মোক কমেন্ট কৰি কেনে জনাব फ्रेंड्स মই এইখিনি বনাই আছো মাঘ বিহু উপলক্ষত আপোনালোকে সব দেখি পাইছে या হৈছে মুড়ি লাড্ডু এটো হৈছে নাৰিকল লাৰু মই চেনি দি কেনে বনাইছো এটো নাৰিকল লাৰু মই এটো গুড় দি বনালো এটো কলা তিলৰ লাৰু বগা তিলৰ লাৰু ইয়াত নাৰিকল পিঠা আৰু তিল পিঠা আছে কেক বনালো এটো হয় বৰ পিঠা আৰু এটো মই ইডলি ষ্টেনত অকমান পিঠা গুড়ি দি কেনে নাৰিকল আৰু গাখীৰ দি কেনে পিঠা এটা বনাইছো আৰু আমাৰ এটো হ'ল ঘৰৰ বাৰী মিঠালু বইল কৰা फ्रेंड्स মোৰ ফালৰ পৰা আপোনালোকক আকৌ ভোগালী বিহুৰ শুভেচ্ছা যাচিছো বাই বাই